খংগোপনে আহিছিল ফিৰফিৰীয়া বতাহ এজাৰ। নিয়ম নমনা জাকে জাকে পচোৱা শিমলু মদাৰ ফুলৰ আঁৰে আঁৰে বিভিন্ন চৰাই চিৰিকটিয়ে সুৰীয়া গীত জুৰিছিল। ফাগুনে চুপুতি মাৰে কবিৰ সৈতে, অহংকাৰ ভাৱেৰে কয় মোকতো চিনি পোৱাই, মই যে ফাগুন, মোৰতো বহুত বদনাম আছে, আজি ফাগুন নাই। দৰিদ্ৰৰ পৰা সম্ভ্ৰান্ত লোক কম্পমান আজি বিশ্ব, মাথো বিভীষিকাময় দুঃসংবাদ। গণি গণি আঙুলিৰ মূৰত জীৱনৰ হিচাপ নিকাচ, পোৱা নোপোৱাৰ ক্ষমা দি কোনে ক'ত থাকে কোনে কি জানে। জীৱনৰ ব্যথা, জীৱনৰ কাহিনী, ঐতিহাসিক শুদ্ধতা আৰু জীৱন বৈচিত্ৰ্যই সমন্বয় ৰক্ষা কৰি গতি কৰিছিল বিশ্বব্ৰহ্মাণ্ড। মানুহৰ অকৃত্ৰিম ভালপোৱা আৰু প্ৰশংসাত সিক্ত হৈছিল বাৰে বাৰে, কিন্তু পৃথিৱীৰ পৰা বিদায় লৈছে অতি নীৰৱে, নিস্তব্ধে, অত্যন্ত সাধাৰণভাৱে। ঈশ্বৰহীনতা মুখ্য চৰিত্ৰই হতাশা আৰু আধ্যাত্মিক সংকটত পৰিশেষত ঈশ্বৰৰ কৃপা ভিক্ষা মাগিছে।